ৰাইজসকল চুঙা পিঠাৰ আচল ভাত কিন্তু এইখিনিতে দেই। এই যে বাহিৰলৈ ওলাই আহে ইয়াতেই কিন্তু আচল মজাটো। গতিকে বলক চাওঁ। ৰ'ব ৰ'ব ৰ'ব, আপুনি যিহেতু আহিলেই গতিকে দিনটো আজি মোৰ লগতে থাকি যাওক নে কি কয়? বলক এতিয়া মোৰ লগত খেৰ আনিবলৈ। আমি এতিয়া খেৰ আনিবলৈ যাম, যিহেতু আমি গাঁৱৰ ল'ৰা, গতিকে সোণালী ধান চপোৱাৰ পিছত খেৰখিনি অনাৰো আমাৰ দায়িত্ব। এই যে দেখিছে তাত সেই দমটোৰ পৰা খেৰ আনিব লাগিব। আকৌ আৰু আছে বহুতখিনি। ই অকণমান মানসিকভাৱে বিকাৰগ্ৰস্ত হয়তো আমাৰ গাঁৱৰে ল'ৰা, কিন্তু কামখিনি খুব সুন্দৰকৈ নিয়াৰিকৈ কৰে। আৰু মাজে মাজে চিখৰৰ পেকেট দুটামান দি থাকিলে তাক আৰু একো নালাগে। ফাইনেলি দান হৈ গিয়া আপ চলো এইখন টানি টানি লৈ পেলাই। এনেকুৱাকৈ 7-8 বাৰমান খেৰ আনিছিলোঁ আৰু আনিবই লাগিব, যিহেতু আমি গাঁৱৰ ল'ৰা। গতিকে আমাৰ ইয়াতেই সপোন। এইখিনি কাম কৰি পেলাই এনেকুৱা আনন্দ লাগে। সৰুতে আমি ঠেলাত ঠেলি আহিছিলোঁ পিছৰ পৰা, দেউতাই আনে আমি ঠেলি থাকোঁ। কি যে মজা। কিন্তু যেতিয়া খেৰ কাটে নহয় মজা ওলাই যায়। এইফালে আকৌ মায়ে ক'লে তেওঁ বোলে হেনো চুঙা পিঠা খাবলৈ মন গৈছে। গতিকে হোম মিনিষ্টাৰে অৰ্ডাৰ দিলে যিহেতু আৰু উপায় নাই, কামটোতো কৰিবই লাগিব। এয়া দেখিছে আধাতে খেৰ আনা সামৰি পেলাই এতিয়া গুড়া খুন্দাত ধৰিছোঁ। মিক্সিতো গুড়া খুন্দিব পাৰি, কিন্তু আচল সোৱাদটো ইয়াতেহে উঠে। নে কি কয় ৰাইজসকল? আপোনালোকে চুঙা পিঠা খাই ভাল পায় নে জনাবচোন। এইবাৰ আকৌ আমাৰ ভণ্টিও ধৰিছে। তাই বোলে কৈছে তাইও হেনো খুন্দি চাই। দুবাৰমান মৰাৰ পিছত, উৰাল মাৰিডাল মৰাৰ পিছত তাই কৈছে মই পিঠাও নাখাওঁ আৰু মই এইবিলাক কাম কৰিবও নোৱাৰোঁ। তেতিয়া মায়ে কৈছে এই কৰ সোনকালে কৰ, নহ'লে আকৌ পিছত কোনে তোক চম্ভালিব? কাৰণ কি শহুৰৰ ঘৰততো তই এইবোৰ তই অকলে কৰিব লাগিব, তাত গৈ পেলাইতো মই আকৌ কৰি থব নোৱাৰোঁ। তেতিয়া তাই আকৌ ধৰিছে, আকৌ মাজতে ৰখি যায়, আকৌ কৰে। কিন্তু ইয়াৰো আছে এটা সুকীয়া মাদকতা। কাম বুলি ক'লেইতো নহ'ব। এতিয়া চুঙা পিঠাৰ কাৰণে চবতকৈ উপযুক্ত আচল বস্তুটো হৈছে বাঁহডাল। এই দেখিছে ক'ত বাঁহৰ মূৰত উঠি পেলাই বাঁহনিত সোমাই মই এই বাঁহ টানি আছোঁ। ৰাতি এনেকুৱা গাৰ বিষ উঠিছে, কিন্তু উপায় নাই। কিন্তু বাঁহডাল খুব ধুনীয়া আছিল। কোমলীয়া বাঁহ এডাল কাটি আনি পেলাই তাত চুঙাখিনিত পিঠাগুড়ি, মিঠৈ আৰু নাৰিকল এনেকুৱাকৈ সংমিশ্ৰণ এটা বনাই পেলাই তাত ভৰাই দিব লাগে। তাৰপিছত সেইখিনি সংমিশ্ৰণ জুইত সেকি পেলাই যেতিয়া হেৰি হোৱা যায় আৰু সিজি যায়, তেতিয়া খাবলৈ খুব সুন্দৰ হয়। আৰু সেইটোৱে চুঙা পিঠা। যদি ডিটেইল ভিডিঅ' লাগে তেতিয়াহ'লে মই নিশ্চয়কৈ বনাই দিম। কামখিনি কৰোঁতে ৰাতি হৈ গ'ল। এতিয়া লাইট জ্বলাই পেলাই মই আকৌ চুঙা কাটি আছোঁ। সেইখিনি এনেকুৱাকৈ কটাৰ এটাই উদ্দেশ্য, কাৰণ তেতিয়া ধুনীয়াকৈ সোমাই যাব পিঠাগুড়িৰ সংমিশ্ৰণখিনি আৰু ভিতৰতো ধুবলৈ সুবিধা হয়। তাৰপিছত সেই মানে তাক জুইত দি পেলাই সিজাই খাবলৈ সোৱাদ হয়। এয়া উঠি গ'ল জুইত আৰু তলত খেৰ বা তেনেকুৱা লাহে লাহে হেৰি দিলে ধুনীয়া হয়। চবতকৈ আচল মজাটো হৈছে এইটোৱে যে বাহিৰলৈকে যে ওলাই আহে। আপোনালোকে বোলে কোনে কোনে চুঙা পিঠা খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। এয়া বৰমাই